নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এক্সেলেন্স অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন দিশসমূহ আলোচনা কৰা হয়। আজি আমি কথা পাতিম ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ লখিমপুৰত ওলোৱা পিয়নৰ কেইটামান পোষ্টৰ বিষয়ে। আৰু সেই পোষ্টসমূহ সাধাৰণতে এনেধৰণৰ নেম অফ পোষ্ট আছে আপোনালোকৰ পিয়ন, আৰু পোষ্টৰ সংখ্যা দিছে 2টা। তাৰপিছত স্কেল অফ পে দিছে আপোনালোকৰ 12,000 পৰা 39,000, উইথ গ্ৰেড পে দিব আপোনালোকৰ 3,900 টকা। খুব ভাল দৰমহা আৰু গ্ৰেড পেও অতি ভাল। এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ এটলিষ্ট 8 পাছ হ'লেও হ'ব, আৰু তাতকৈ ওপৰখিনিও আপোনালোকে এপ্লাই কৰিব পাৰিব, সেইটো কোনো কথা নাই, কিন্তু 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু এজ বিচাৰিছে আপোনালোকৰ 18 পৰা 43 বছৰ, আৰু SC ST OBC কাৰণে নিশ্চয় এজ ৰিলেক্সন দিয়া হ'ব। আৰু হাউ টু এপ্লাই আপোনালোকৰ যিখিনি মানে নথি পত্ৰ আছে, ক্লাছ 8ৰে হওক বা 10ৰে হওক বা হাই ছেকেণ্ডেৰী গ্ৰেজুৱেট লেভেলৰ সেই কপিজখিনি আপোনালোকে গোটেইখিনিতে আপোনালোকে চেল্ফ এটেষ্ট কৰিব লাগিব, আৰু পাছপৰ্ট চাইজ ফটো লাগিব তাত, আৰু এনভেলপত 5 টকীয়া ষ্টাম্প, পোষ্টেল ষ্টাম্প এটা লগাই আপোনালোকে এই ঠিকনাটোত পঠাব লাগিব। এই ঠিকনাটো চাওক, ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ লখিমপুৰ, নৰ্থ লখিমপুৰ। আৰু ইয়াৰ সময়সীমা দিছে আপোনালোকৰ 20 দিনৰ ভিতৰত আপোনালোকে পঠাব লাগিব। আৰু আমাৰ ডেছক্ৰিপশ্যনত ইয়াৰ এডভাৰটাইজমেণ্ট ডিটেইলছো দি দিয়া হ'ব, যাৰ জৰিয়তে আপোনালোকে অতি সহজে সম্পূৰ্ণ ঠিকনাখিনি ভালদৰে চাই ল'ব পাৰিব। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় অসম।